ক্লাস 10 আজি আমি ডিসকাস কৰিম সমতল দাপোনে গঠন কৰা প্ৰতিবিম্ববিলাকৰ ধৰ্ম ঠিক আছে এইখন হৈছে সমতল দাপোন ঠিক আছে এখন সমতল দাপোনত তোমালোকে কেনেকুৱা দেখা মুখখন সিধা দেখা ঠিক আছে মই যদি মোৰ সন্মুখত এনেকে আইনাখন লওঁ এখন মোৰ আইনা মই সন্মুখত লৈছো তেতিয়া মই মোৰ মুখখন যদি ওপৰ ফালে থাকে মানে মই এনেকে থিয় আছো গতিকে মোৰ মুখখন ওপৰ ফালে আছে গতিকে মুখখন ওপৰ ফালে যেতিয়া থাকিব তেতিয়ালে প্ৰতিবিম্বটোৰ মুখখনো ওপৰ ফালে থাকে অৰ্থাৎ লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব দুইটা থিয় হ'ব মানে লক্ষ্য বস্তু প্ৰতিবিম্ব থিয় উৎপন্ন হ'ব থিয় প্ৰতিবিম্ব উৎপন্ন হোৱা মানে হৈছে অসৎ প্ৰতিবিম্ব তো যদি অসৎ প্ৰতিবিম্ব হয় তেতিয়াহলে প্ৰতিবিম্ব থিয় হ'ব তোমালোকে দেখিব পাৰিছা অলপ হলেও মোৰ প্ৰতিবিম্বটো থিয়কে ওলাইছে সবে জানাই তোমালোকৰ আইনা আছে ঘৰে ঘৰে তো যিটো প্ৰতিবিম্ব সমতল দাপোন এখনে গঠন কৰে সেই প্ৰতিবিম্বটো সদায় থিয় হ'ব আৰু প্ৰতিবিম্বটো অসৎ প্ৰতিবিম্ব হ'ব তাৰ পিছত যদিহে আমি প্ৰতিবিম্বটো মানে আইনাখনৰ ফালে যদি আমি এনেকে যাওঁ তেতিয়াহলে প্ৰতিবিম্বটো আইনাখনৰ ফালে আগবাঢ়ি আহিব ঠিক আছে অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব আইনাৰ প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ দূৰত্ব সদায় সমান হ'ব 2 নম্বৰ কথা 3 নম্বৰ হৈছে 3 নম্বৰ কথাটো হৈছে যিবিলাক প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সমান হ'ব লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান হ'ব 4 নম্বৰ কথাটো হৈছে প্ৰতিবিম্ব সদায় পাৰ্শ্বভাৱে উল্টা হ'ব মানে তুমি যদি ৰাইট হ্যান্ডটো এনেকে লৰচৰ কৰি থাকা তুমি দেখিবা তোমাৰ প্ৰতিবিম্বৰ লেফট হ্যান্ডটো লৰচৰ কৰি আছে তো গতিকে সমতল দাপোনেখনে গঠন কৰা প্ৰতিবিম্বৰ 4টা বৈশিষ্ট্য প্ৰথম হ'ল কি ক'লো মই প্ৰতিবিম্ব থিয় আৰু অসৎ হ'ব 2 নম্বৰ ক'লো প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্ব সমান হ'ব 3 নম্বৰ ক'লো প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুৰ আকাৰ সমান হ'ব 4 নম্বৰ হ'ল প্ৰতিবিম্ববোৰ পাৰ্শ্বভাৱে উল্টা হ'ব মানে তুমি ৰাইট সাইডটো লেফট সাইডে দেখিবা লেফট সাইডটো ৰাইট সাইডে দেখিবা আমাৰ যদিও সমতল দাপোন আমাৰ সিলেবাসৰ ভিতৰত নহয় তথাপিতো জানিব লাগিব সেইকাৰণে কৈ গলো এতিয়া দাপোন বুলি ক'লে তোমালোকে কি বুজি পাবা দাপোন বুলি ক'লে সদায় এনেকুৱা এখন আইনা থাকিব আৰু তাৰ বেক সাইডে পেইন্ট কৰা থাকিব তো দাপোনখন সদায় এটা সাইড এনেকুৱা আইনা থাকিব আর ব্যাক সাইডটো এফালে পেইন্ট করা থাকিব অর্থাৎ যিটো ফালে পেইন্ট করা থাকে সেইফালে প্ৰতিফলন নহব এইফালে প্ৰতিফলন হয় আৰু প্ৰতিফলনৰ ফলত ই প্ৰতিবিম্ব গঠন কৰি দেখুৱায় তো তেনেকে সমতল দাপোনৰ দৰে গোলকীয় দাপোন আছে গোলকীয় দাপোন আমাৰ গোলকীয় আইনা বা দাপোন গোলকীয় আইনা বা গোলকীয় দাপোন 2 প্ৰকাৰৰ এখন হৈছে এখন অবতল দাপোন আৰু এখন হৈছে এনেকুৱা উত্তল দাপোন এখনৰ নাম হৈছে অবতল এখনৰ নাম হৈছে উত্তল তো অবতল দাপোনখন কেনেকুৱা হ'ব অবতল দাপোনখনৰ ধৰা তোমাৰ এটা গোলক আছে গোলকটোৰ একচুয়ালি আমি দুইখন গোলকীয় দাপোনে আমি এটা গোলকৰ অংশ বুলি কল্পনা কৰি ল'ব পাৰো ধৰি ল'ব পাৰো তো এতিয়া ধৰা এটা গোলক আছে ধৰা এইটো এটা গোলক এই গোলকটোৰ বাহিৰ ফালে ৰং কৰা আছে বাহিৰ ফালে পেইন্ট কৰা আছে এনেকুৱা ধৰণৰ পেইন্ট কৰা আছে এনেকে পেইন্ট কৰা আছে তো এই পেইন্ট কৰা গোলকটোৰ বাহিৰ ফালে পেইন্ট কৰা গোলকটোৰ যদি এটা টুকুৰা কাটি আনো তেতিয়াহলে আমি পাম অবতল দাপোন আৰু যদি এনেকুৱা এটা গোলক আছে যিটো গোলকৰ ভিতৰ ফালে পেইন্ট কৰা আছে তেতিয়াহলে আমি হেতু পাম উত্তল দাপোন ঠিক আছে তো গতিকে এই দাপোনখনৰ কোন ফালে পেইন্ট কৰা আছে হেতুৰ ওপৰত ডিপেন্ড কৰিয়ে দাপোনখনৰ নাম বেলেগ বেলেগ হ'ব এতিয়া তোমালোকক যদি মই দেখাব লাগে তেতিয়াহলে দুখন দাপোন মোৰ হাতত আছে এখন যিখন বাহিৰ ফালে অলপ উলাই যোৱা এনেকুৱা তো এখন হৈছে উত্তল দাপোন মানে এইটো এখন দাপোন উত্তল দাপোন আৰু
এইখন চোৱা ভিতৰ ফালে সুমুৱা, ভালকে মন কৰা, এইখন ভিতৰ ফালে সুমুৱা, গতিকে এইখন হৈছে অৱতল দাপোন। তো গতিকে উতল দাপোন আৰু অৱতল দাপোন জনাৰ পিছত ইয়াৰ লগত জড়িত আমাৰ কিছুমান সংজ্ঞা আছে, এইখিনি আমি জানিব লাগিব। প্ৰথম সংজ্ঞাটো হৈছে মেৰু। এখন গোলকীয় দাপোনৰ মধ্যবিন্দুক মেৰু বুলি কয়। তো এখন দাপোন ধৰা আছে মোৰ হাতত, দুইখন দাপোনে মই লৈ লৈছোঁ। এইখন এখন গোলকীয় দাপোন, এখন উতল আৰু এখন অৱতল। এতিয়া ইহঁতৰ এটা মধ্যবিন্দু নিশ্চয় থাকিব। তো ইয়াৰ এইটো মধ্যবিন্দু ধৰা, ইয়াৰ মধ্যবিন্দুটো এইটো ইয়াৰ মধ্যবিন্দু, এইটো মধ্যবিন্দু। ধৰিব পাৰিছানে? মোৰ আইনাখন বেয়া হৈছে অকণমান অৱস্থাটো। ঠিক তেনেকৈ ইয়াৰ এইটো মধ্যবিন্দু হ'ব। তো এই মধ্যবিন্দু, আইনাখনৰ মধ্যবিন্দুটোক কয় মেৰু বুলি। বুজিলা? তো গোলকীয় দাপোনৰ মধ্যবিন্দু হৈছে, মধ্যবিন্দু কি বুলি কয়? মেৰু বুলি কয়। আৰু এইটো হৈছে মেৰু, এইটো ইয়াৰ মেৰু, আৰু এইখন ধৰা আন্দাজত মই বহাইছো, এইটোৰ মেৰু, এইটো মেৰু। মেৰুক আমি পিৰে বুজাও। তাৰপিছত আহিলে এইখন গোলকীয় দাপোন এটা গোলকৰ অংশ বুলি আমি কল্পনা কৰিব পাৰোঁ, এইটো মই আগতে ক'লো। ঠিক তেনেকৈ এইটো গোলকৰ অংশ বুলি আমি কল্পনা কৰিব পাৰোঁ। এই গোলকটোৰ এটা কেন্দ্ৰ থাকিব, এই কেন্দ্ৰটোক কয় ভাঁজ কেন্দ্ৰ, বুজাই চিৰে। কি বুলি কয়? ভাঁজ কেন্দ্ৰ। আৰু তাক আমি কিহেৰে বুজাম? চিৰে বুজাম। ঠিক তেনেকৈ ইয়াৰো ভাঁজ কেন্দ্ৰ এটা পাম আমি, এইটো এটা গোলকৰ অংশ, এই গোলকটোৰ অংশ, এই গোলকটোৰ এটা কেন্দ্ৰ থাকিব, আৰু সেই কেন্দ্ৰটোৱে হ'ব এই আইনাখনৰ, এই অৱতল আইনাখনৰ ভাঁজ কেন্দ্ৰ, তাক আমি চিৰে বুজাম। এতিয়া ঠিক এইটো ভাঁজ কেন্দ্ৰ, ইয়াৰ ভাঁজ কেন্দ্ৰ। ঠিক আছে? তো গোলকীয় দাপোন থাকিলে তাৰ ভাঁজ কেন্দ্ৰ থাকিব। ওকে, ইয়াতে মই এটা কথা কওঁ, সমতল দাপোনৰ ভাঁজ কেন্দ্ৰ কি থাকিব? সমতল দাপোনখন যিহেতু এটা চিধা, আৰু তাক যদি আমি কল্পনা কৰি লওঁ যে এটা গোলকৰ পৰা আনিছোঁ, তো গোলকটো ইনফাইনাইটলি অসীমভাৱে ডাঙৰ হ'ব, বহুত ডাঙৰ হ'ব। তো বহুত ডাঙৰ হ'লে তাৰ গোলকটোৰ ভাঁজ কেন্দ্ৰও বহুত দূৰত হ'ব, আৰু গতিকে আমি ভাঁজ কেন্দ্ৰ অসীমত আছে বুলি ধৰিব পাৰোঁ। যদি সোধে তোমালোকক যে সমতল দাপোন এখনৰ ভাঁজ কেন্দ্ৰ ক'ত থাকে, তেতিয়াহ'লে এইটো হ'ব অসীমত। আমি এটা ডাঙৰ গোলকৰ অংশ বুলি কল্পনা কৰি ল'ব পাৰোঁ। এতিয়া এইটো গোলকৰ এডাল ব্যাসাৰ্ধ থাকিব, এইডাল ধৰি লৈছোঁ ব্যাসাৰ্ধ। তো এইটোক মই পিৰে বুজাই আছিলোঁ, মেৰুক আমি পিৰে বুজাম। তো পি আৰু চিৰ মাজৰ যিটো দূৰত্ব, সেইটো হৈছে ভাঁজ ব্যাসাৰ্ধ। কিন্তু সংজ্ঞা আমি কেনেকৈ লিখিম? এই গোলকীয় দাপোনখন, মানে অৱতল দাপোন হওক বা উতল দাপোন হওক, যিটো গোলকৰ পৰা আমি কাটি আনিছোঁ, উলিয়াই আনিছোঁ, সেই গোলকটোৰ ব্যাসাৰ্ধকে ভাঁজ ব্যাসাৰ্ধ, দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কয়। তো তাক আমি কেপিটেল আৰ বা স্মল আৰেৰে বুজাম, ইয়াকো ঠিক তেনেকৈ কেপিটেল আৰ বা স্মল আৰেৰে বুজাম। হ'ল? ইয়াৰ পিছত আহিলে তোমাৰ মুখ্য অক্ষ। তো আমি এডাল ৰেখা কল্পনা কৰিব পাৰোঁ, যিডাল তোমাৰ চি আৰু পিৰ মাজেদি যায়। আমি কল্পনা কৰি ল'ব পাৰোঁ এডাল ৰেখা, যিটো গোলকীয় দাপোনখনৰ চি আৰু পিৰ মাজেদি পাৰ হৈ গৈছে। ঠিক তেনেকৈ ইয়াতো আমি কল্পনা কৰিব পাৰোঁ। তো এই ৰেখাডালক কয় মুখ্য অক্ষ। ঠিক আছে? ইয়াতো এডাল হ'ব মুখ্য অক্ষ। জকাডাল নালাগে, সরি, মুখ্য অক্ষ। তো মুখ্য অক্ষডাল যিমান মন যায় আমি সিমান দীঘল কৰিব পাৰোঁ, কিন্তু মিনিমাম তাৰ লেংথটো কিমান হ'ব লাগিব? পি আৰু চি, পি পৰা চিৰ ভিতৰত হ'ব, মানে সি পি আৰু চিক টাচ কৰিব লাগিব। পি চিটো মানে এইখিনি, তাৰ মিনিমাম লেংথ আমি কিমান আঁকিব পাৰোঁ? ভাঁজ ব্যাসাৰ্ধৰ সমান, মানে ইমানটো মিনিমাম আঁকিব লাগিব, পি আৰু চি কি টাচ কৰিব লাগিব। বাকী তুমি যিমান এইফালে এইফালে বঢ়াব বিচাৰিছা বঢ়াই থাকা, মুখ্য অক্ষৰ কোনো লিমিট নাই। দেন নেক্সট কথাটো হৈছে
ফোকাস দৈৰ্ঘ্য মানে ফোকাস প্ৰথমে আমি ফোকাস ডিসকাস কৰোঁ তাৰপিছত ফোকাস দৈৰ্ঘ্যৰ কথা পাতিম ফোকাস কাক কয় এতিয়া ফোকাস হৈছে এটা বিন্দু যেটো মুখ্য অক্ষত আমি দেখা পাওঁ আৰু সেই ফোকাসটো কি ফোকাস আমি ডিসকাস কৰিম শুনা এতিয়া যদিহে কিছুমান ৰশ্মি এনেকে মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে মুখ্য অক্ষৰ সমান্তৰালকে কিছুমান ৰশ্মি যদি আহে বা এডালে আহক দুডালে আহক তিনডালে আহক যেডালে আহক মুখ্য অক্ষৰ সমান্তৰালভাৱে যদি ৰশ্মি আহে তেতিয়া হলে মুখ্য অক্ষৰ এক নিৰ্দিষ্ট বিন্দুৰ মাজেৰে হি পাৰ হৈ যায় এনেকে এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে হি পাৰ হৈ যাব যিমানে সমান্তৰাল ৰশ্মি নাহক কিয় কি সদায় কাৰ সমান্তৰাল কিন্তু মুখ্য অক্ষৰ সমান্তৰাল মুখ্য অক্ষৰ সমান্তৰালকে যিমান ৰশ্মি আহিব সদায় হি এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে পাৰ হৈ যাব আৰু এই বিন্দুটোক আমি কম ফোকাস এই বিন্দুটোক আমি কম ফোকাস বুজাম এফ আখৰেৰে বুজিলা এতিয়া ঠিক তেনেকে ইয়াত কেনেকে কম আমি ইয়াত আমি কেনেকে ডিফাইন কৰিম চোৱা যদি কোনবা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে এনেকে সমান্তৰালভাৱে মুখ্য অক্ষৰ ৰশ্মি আহিলে মুখ্য অক্ষৰ সমান্তৰালভাৱে এডাল মুখ্য অক্ষৰ এডাল হৈছে মুখ্য অক্ষ দীঘল কৰি দিয়া তুমি ৰবা এটা বেকা হৈ গল এডাল হৈছে মুখ্য অক্ষ দীঘল কৰি দিছো মই কৈছিলো মুখ্য অক্ষ যিমান মন যায় ইমান দীঘল কৰিব পাৰা তো মুখ্য অক্ষৰ সমান্তৰালভাৱে মই ৰশ্মি আহিছে বুলি ধৰি ললো তো এই ৰশ্মিখিনি এনেকে কৰি গুছি যাও এনেকে গুছি যাও কিন্তু ইহঁতক যদি আমি এইখিনিৰ পৰা যদি মই চকুটো ইয়াত ৰাখি পেলাই যদি চাও তে মোৰ লাগিব যে হি এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আহি আছে এই বিন্দুটোৰ পৰা অহা যেন লাগিব কিন্তু আসলতে নাযায় তাৰ পৰা আসলতে যাব কৰ পৰা আসলতে যাব এইখিনি জায়গাৰ পৰাই ঘূৰি যাব কিন্তু মোৰ লাগিব যে এই বিন্দুটোৰ পৰা অহা নিচিনা বা তোমাৰ যদি তুমি চোৱা তোমাৰ লাগিব এই বিন্দুটোৰ পৰা অহা নিচিনা ঠিক তেনেকে এই ৰশ্মিডালো তোমাৰ লাগিব ইয়াৰ পৰা ঘূৰি যাব হি কিন্তু তোমাৰ লাগিব যে এই বিন্দুটোৰ পৰা যোৱাৰ নিচিনা লাগিব ঠিক তেনেকে এডালো এনেকে আহিব এইখিনিতে যদি মই চকুটো ৰাখি চাওঁ তেতিয়া মোৰ লাগিব এই বিন্দুটোৰ পৰা অহা নিচিনা এনেকে এনেকে আহিছে এনেকে গুছি আহিব বুজি পালা তো উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব মুখ্য অক্ষৰ যদি সমান্তৰালভাৱে কোনবা ৰশ্মি আহে তেতিয়া হলে কি প্ৰতিফলনৰ পিছত এক নিৰ্দিষ্ট বিন্দুৰ পৰা অপসাৰী হোৱা নিচিনা লাগিব অপসাৰী অভিসাৰী মই লাষ্ট ভিডিওটো তোমালোকক বুজাই থৈছিলো তো যদিহে উত্তল দাপোন হয় তেতিয়া হলে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি বিলাক যেতিয়া আহে এক নিৰ্দিষ্ট বিন্দুৰ পৰা এনেকে গুছি যোৱা যেন লাগে বা ঘূৰি অহাৰ নিচিনা লাগে তো সেই বিন্দুটোক ক'ব ফোকাস বুজিলা অৱতল দাপোনত কি হল মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি বিলাক প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ এক নিৰ্দিষ্ট বিন্দুৰ মাজেৰে পাৰ হৈ গুছি গল আৰু এই বিন্দুটোক আমি ফোকাস বুলি কলো ইয়াত কি হল মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি বিলাক প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ঘূৰি অহাৰ নিচিনা লাগিব আৰু সেই বিন্দুটোক আমি কম ফোকাস এতিয়া ফোকাস দৈৰ্ঘ্য কাক ফোকাস দৈৰ্ঘ্য হৈছে এটোটো পি মই আগতে কৈছিলো এটো মেৰু মুখ্য মানে দাপোনখনৰ কি কয় মধ্যবিন্দুটো তো এটো হৈছে পি ইয়াত এটো পি তো পিৰ পৰা এফৰ যেটো দূৰত্ব ফোকাস আৰু মেৰুৰ মাজৰ যেটো দূৰত্ব হেতু ক'ব ফোকাস দৈৰ্ঘ্য বহুত ইম্পৰ্টেন্ট বহুত ক্যালকুলেশন আমাৰ প্ৰয়োজন হ'ব এটো ঠিক তেনেকে ইয়াৰ পৰা এটো ফোকাস আৰু পিৰ মাজৰ যেটো দূৰত্ব এটো কয় ফোকাস দৈৰ্ঘ্য বা ফোকাস দূৰত্ব ফোকাস দৈৰ্ঘ্য বুলি কয় আসলে আৰু বুজাম কিহেৰে স্মল এফ এৰে ক্যাপিটাল এফ এৰে ফোকাস বিন্দু বুজায় আৰু স্মল এফ এৰে ফোকাস দৈৰ্ঘ্য বুজায় তাৰ পিছত আহিলে তোমালোকৰ মুখ্য প্ৰতিফলন কৰা পৃষ্ঠ মুখ্য পৃষ্ঠটো এতিয়া তোমাৰ চোৱা এই যিখন আমি আঁকিছো পৃষ্ঠ এই পৃষ্ঠটো যে আমি আঁকিছো এটো হৈছে মুখ্য পৃষ্ঠ যাৰ দ্বাৰা প্ৰতিফলিত হ'ব ৰশ্মিবিলাক তো এইখন মুখ্য সেট বা মুখ্য পৃষ্ঠ বুলি ক'ব পাৰি প্ৰতিফলিত পৃষ্ঠ বুলি ক'ব পাৰি তা এইখিনি আমাৰ সংজ্ঞা আছিল ইয়াৰ পিছত আমি ডিসকাস কৰিম যে যদি এখন উত্তল বা অৱতল লেন্সত কি কয় দাপোনত যদি ৰশ্মিবিলাক পৰে বেলেগ বেলেগ ধৰণে ৰশ্মি পৰিলে বেলেগ বেলেগ ধৰণে প্ৰতিফলিত হ'ব মানে বেলেগ বেলেগ ৰাস্তাৰে যাব তো হেই কেনেকে যাব হেখিনি আমি এটা ডিসকাস কৰিম তো মই প্ৰথমে লিখি লৈছো এখন দুখন ভাগ কৰি লৈছো এখন উত্তল ৰবা উত্তল নহয় আগতে অৱতল লিখি লওঁ অৱতল বাওঁফালে মই অৱতল লিখিম সোঁফালে মই উত্তল লিখিম অৱতল দাপোন
এখন অবতল দাপোন আৰু এইফালে উত্তল দাপোনৰ নিয়মবিলাক লিখিম কিহৰ নিয়ম প্ৰতিফলন কৰাৰ নিয়ম এতিয়া ধৰি লৈছো 1 নম্বৰ ৰুলটো কি হ'ব যদি এখন অবতল দাপোন হয় আৰু এটো যদি মুখ্য অক্ষ হয় এটো তেতিয়া হলে হৈ গল মেৰু তো যদি কোনোবা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে অবতল দাপোনৰ ক্ষেত্ৰত তেতিয়া হলে হি এনেকে সমতল দাপোনৰ অবতল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালভাৱে যদি আহে তেতিয়া এটা নিৰ্দিষ্ট বিন্দুৰ মাজেদি যায় যেটো আমি ফোকাস দৈৰ্ঘ্য ফোকাস পঢ়োতে আমি পঢ়িছিলো তে হে গতিকে মুখ্য অক্ষৰ যদি সমান্তৰালভাৱে কোনোবা ৰশ্মি আহে তেতিয়া হলে হি ফোকাসৰ মাজেদি প্ৰতিফলনৰ পিছত গুচি যায় মই আকৌ কৈছো এটো প্ৰথম ৰুল যদি কোনোবা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে প্ৰতিফলনৰ পিছত হি ফোকাসৰ মাজেদি যাব তেনেকে ইয়াত হ'ব উত্তল দাপোনত হ'ব যদি কোনোবা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে তেতিয়া হলে এটো পি তেতিয়া হলে ই এইখিনিৰ পৰাই যাব কিন্তু আমাৰ লাগিব যে ই ফোকাসৰ পৰা যোৱাৰ নিচিনা এতিয়া আমি ফোকাস বিন্দুটো উলিয়াম কেনেকে সোৱা যেতিয়া আমি দাপোনখন আঁকিম তেতিয়া আমি কম্পাস ইউজ কৰিম তো কম্পাস ইউজ কৰি তুমি এনেকে ধৰা এটো কম্পাস এনেকে কৰি আঁকিলা এনেকে তুমি কম্পাসটো ইউজ কৰি এনেকে আঁকিলা তেনেকা এনেকে আঁকিলা ঠিক আছে লোকা কম্পাস ইউজ কৰি তুমি এনেকে আঁকিলা তো কম্পাস ইউজ কৰোতে তুমি এখন বহিত এটা ডট পাবা ফুটা এটা হৈ যাব কম্পাসৰ পিনটো দি হেতু তুমি সি বুজা সি মাৰ্ক কৰিবা আৰু তাৰ পিছত তুমি ইয়াৰ মাজেদি এটা লাইন ড্ৰ কৰিবা এখিনতে ডট কাটিব হেতু পি আৰু চাবা এইফালে বেছি হৈ আছে নেকি যদি বেছি হৈ যেন লাগে তেতিয়ালে মুছি দিবা কাৰণ পি বিন্দুটো মধ্য বিন্দু হ'ব লাগিব গতিকে এইফালৰ টুকুৰাটো আৰু এইফালৰ টুকুৰাটো সমান হ'ব লাগিব এতিয়া পি আৰু সি যদি ধৰা তোমাৰ 4 সেন্টিমিটাৰ হয় তেতিয়ালে এফ টো তুমি একদম মাজত 2 সেন্টিমিটাৰ মাৰ্ক কৰিবা তাৰমানে পি আৰু সি এই দৈৰ্ঘ্যটো যদি 4 সেন্টিমিটাৰ হয় তে এটো তুমি কিমানত দেখুৱাবা ফোকাসটো দেখুৱাবা 2 সেন্টিমিটাৰ আৰু এটো যদি 6 সেন্টিমিটাৰ হয় তেতিয়ালে ফোকাসটো হ'ব 3 সেন্টিমিটাৰ মানে মই কি বুজাব গৈছো যে পি আৰু CP মানে PC is equal to 2f ফোকাস দৈৰ্ঘ্য এটো ফোকাস দৈৰ্ঘ্য p পৰা f ৰ দূৰত্ব হৈছে ফোকাস দৈৰ্ঘ্য গতিকে PC কিমান দীঘল হ'ব 2f ৰ সমান হ'ব মানে r equal to 2f মানে f to p আৰু c ৰ মধ্যবিন্দু হ'ব ঠিক তেনেকৈ ইয়াতো f2 এটো যদি f হয় আৰু এটো যদি c হয় তে p আৰু c ৰ মধ্যবিন্দু হ'ব f বুজি পালা f টো তেনেকৈ মাৰ্ক কৰিবা দেন নেক্সট আহিলে নেক্সট কথাটো হ'ল নেক্সট ৰুলটো 2 নম্বৰ ৰুলটো হৈছে যদি কোনোবা ৰশ্মি ফোকাসৰ মাজেদি আহে এটো ধৰা ফোকাস মই ৰাফকে আঁকিছো এতিয়া ফোকাসৰ মাজেদি আহে ফোকাস উলিয়াবলে মই শিকালো তেনেকৈ আঁকিবা ফোকাসৰ মাজেদি যদি আহে তেতিয়ালে প্ৰতিফলনৰ পিছত কি মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব উল্টা চোৱা ফোকাসৰ মাজেদি আহিলে মুখ্য অক্ষৰ সমান্তৰালভাৱে যাব যায় এটো পি বিন্দু দেন ইয়াত যদি মই চাও তেতিয়া হলে এখন অবতল দাপোন আছিল ইয়াত কেনেকুৱা হ'ব যদি মুখ্য অক্ষৰ এনেকে সমান্তৰালভাৱে আহে সৰি যদি ফোকাসৰ ফালে আহে যদিহে ফোকাসৰ ফালে এটো ফোকাস আৰু এটো পি যদি ফোকাসৰ ফালে এনেকে আহি আছিল ধৰি লৈছো ফোকাসৰ ফালে এনেকে আহি আছিল এনেকে যদি মই টানি দিও ই ফোকাসত লাগিব মানে এটো বিন্দু তেতিয়া হলে ফোকাস 1 মিনিট ৰবা যদি মই ইয়াত এনেকে মিলাই লওঁ এনেকে এটো ই ধৰা ফোকাসৰ ফালে আহি আছিল প্ৰতিফলনৰ পিছত হি মুখ্য অক্ষৰ সমান্তৰালকৈ মুছি যাব ঠিক আছে 2 নম্বৰ ৰুল 3 নম্বৰ ৰুলটো লিখিবলৈ হলে মই ওপৰটো মুছিব লাগিব এতিয়া 3 নম্বৰ ৰুলটো হৈছে যদি কোনো ৰশ্মি 3 নম্বৰ ৰুল যদি কোনো ৰশ্মি সি মাজেদি এটো ধৰা সি টো কেনেকৈ উলিয়াবা মই কৈছিলো কম্পাস দি আঁকিবা আকতে যেটো বিন্দু পাবা ফুটা এটা পাবা বইখনত হেতু হ'ব সি এতিয়া যদি কোনবা ৰশ্মি সিৰ মাজেদি আহে
চিৰ মাজেদি যদি এনেকৈ ৰশ্মি এডাল আহিলে চিৰ মাজেদি একদম মাজেদি তেতিয়াহ'লে কি একেটা পথেদি ৰাস্তা একে হ'ব খালি ঘূৰি গুচি যাব ঠিক তেনেকৈ এইটোত যদি কোনবা ৰশ্মি চিৰ ফালে আহে এনেকৈ চিৰ ফালে আহি আছিলে ইয়াত টানি দিলে মই মানে চিট লাগিব তেতিয়াহ'লে একেটা ৰাস্তাইদি ঘূৰি গুচি যাব এইটো হৈছে 3 নম্বৰ ৰুল আৰু এটা ৰুল আছে এইটো হৈছে 4 নম্বৰ ৰুল 4 নম্বৰ ৰুলটো কি হ'ব এতিয়া চোৱা তো 4 নম্বৰ ৰুলটো হৈছে যদি কোনো ৰশ্মি পোলত আহি পৰেহি এইটো মানে মেৰুত ইংৰাজী পোল বুলি কয় মেৰুত আহি যদি পৰেহি তেতিয়াহ'লে এডাল হৈছে মুখ্য অক্ষ এডাল হৈছে মুখ্য অক্ষৰ লগত এই আপতিত ৰশ্মিডালে যিমান কোণ কৰিব প্ৰতিফলিত ৰশ্মিডালেও সমান কোণ এই ইয়াৰ লগত কৰিব মানে মুখ্য অক্ষৰ লগত কৰিব ধৰি লৈছো এইটো 30 ডিগ্ৰী তেতিয়াহ'লে এইটো 30 ডিগ্ৰী হ'ব ধৰি লৈছো এইটো 60 ডিগ্ৰী তেতিয়াহ'লে এইটো 60 ডিগ্ৰী হ'ব তাৰমানে আপতিত ৰশ্মি আৰু মুখ্য অক্ষৰ মাজৰ যিটো কোণ হ'ব ঠিক সমান আৰু প্ৰতিফলিত ৰশ্মি আৰু মুখ্য অক্ষৰ মাজৰ কোণটো সমান হ'ব মানে কথাটো হৈছে ইয়াত মুখ্য অক্ষৰডালে হৈছে লম্ব ঠিক তেনেকৈ ইয়াতো একে এইটোৱে উত্তল দাপোন এনেকৈ আহি পৰিলেহি মেৰুত আহি পৰিলেহি এতিয়া এডাল হৈছে আপতিত ৰশ্মি এইটোৱে যিমান কোণ কৰিব ধৰি লৈছো থিতা কোণ কৰিছে তেতিয়াহ'লে এই প্ৰতিফলিত ৰশ্মিডালেও থিতা কোণে কৰিব মুখ্য অক্ষৰ লগত অৰ্থাৎ মুখ্য অক্ষ এই দুইটা কেছত হ'ব লম্ব এই বিন্দুটোত লম্বডাল হৈছে মুখ্য অক্ষ এই বিন্দুটোত লম্বডাল হৈছে মুখ্য অক্ষ গতিকে তোমালোকে জানা যে আপতিত ৰশ্মি আৰু মুখ্য অক্ষৰ মাজৰ কোণটো আপতন কোণ এইটো হৈছে আপতন কোণ আৰু এইটো হৈছে প্ৰতিফলন কোণ তো আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সদায় সমান থাকে গতিকে এই কোণটো আৰু এই কোণটো সমান হ'ব দুইখন ক্ষেত্ৰত দুইখন দাপোনৰ ক্ষেত্ৰত ইয়াৰ পিছত আমি প্ৰতিফলনৰ মানে দাপোনে উৎপন্ন কৰা বিভিন্ন ৰশ্মি চিত্ৰ আঁকিবলৈ যাম প্ৰথম হৈছে অৱতল দাপোনৰ দ্বাৰা গঠিত ৰশ্মি চিত্ৰ আমি আঁকিম অৱতল দাপোনৰ ৰশ্মি চিত্ৰ এতিয়া 1 নম্বৰ যদিহে লক্ষ্য বস্তু ক'ত থাকে অসীমত যদি থাকে অসীমত তাৰমানে লক্ষ্য বস্তুৰ দূৰত্ব আমি ইউৰে বুজাও অসীমত মানে হৈছে ইনফিনিটি আমি এনেকৈ বুজাম ইউ ইকুৱেল টু ইনফিনিটি মানে লক্ষ্য বস্তুৰ দূৰত্ব ইনফিনিটি তেতিয়াহ'লে আমি কেনেকৈ আঁকিম এখন অৱতল দাপোন এডাল হৈছে মুখ্য অক্ষ এইটো হৈছে মেৰু এতিয়া এইটো হৈছে ধৰা লক্ষ্য বস্তু অসীমত যদি আমি বস্তু এটা ৰাখো তেতিয়াহ'লে আমি এইটো তাৰ পৰা অহা ৰশ্মিবিলাক আমি এনেকৈ সমান্তৰালকৈ ধৰো মানে মুখ্য অক্ষৰ সমান্তৰালকৈ ধৰিব পাৰা বা ইডাল আনডালৰ সমান্তৰালকৈ ধৰিব পাৰা এতিয়া তোমালোকে জানা এইটো অসীমত আছে তো বহুত দূৰৰ পৰা বুজাবলৈ এনেকৈ ডটেড লাইন আমি দিব পাৰোঁ আকৌ নিদিলেও নাই এনেকৈ ডটেড লাইন দেখুৱাব পাৰা তোমালোকৰ কিতাপত আছে এইখিনি বস্তু ডটেড লাইন দি তো এতিয়া যদি আমাৰ প্ৰথম ৰুলটো যে মুখ্য অক্ষৰ সমান্তৰালভাৱে যদি ৰশ্মি আহে তেতিয়াহ'লে প্ৰতিফলনৰ পিছত সি কোনফালেদি যাব ফ'কাছৰ মাজেদি যাব ফ'কাছটো তুমি উলিয়াই ল'বা চি তুমি আগতে উলিয়াই ল'বা যদি এইটো চি আৰু পি চি যদি 6 সেন্টিমিটাৰ আঁকিছা তেতিয়াহ'লে এফ টো 4ত আঁকিবা 3ত আঁকিবা আৰু যদি পি আৰু চি তুমি 4 সেন্টিমিটাৰ লৈছা তেতিয়াহ'লে এফ টো তুমি 2 সেন্টিমিটাৰ দেখুৱাবা এতিয়া ই কোনফালেদি যাব এফৰ মাজেদি যাব এনেকৈ এফৰ মাজেদি যাব যেহেতু ইয়াতে কটাকটি কৰিছে প্ৰতিফলিত ৰশ্মিয়ে কটাকটি কৰিছে গতিকে ইয়াত প্ৰতিবিম্ব গঠন হ'ব আৰু এই প্ৰতিবিম্বটো একদমেই ক্ষুদ্ৰ হ'ব মানে সৰু হ'ব বিন্দু হ'ব সৰু হ'ব মানে বিন্দু এটাৰ নিচিনা উৎপন্ন হ'ব প্ৰতিবিম্বটো কিন্তু ইয়াৰ স্থান হ'ব ফ'কাছ আৰু যেহেতু সঁচাসঁচিকে প্ৰতিফলিত ৰশ্মি দুডালে কটাকটি কৰাৰ ফলত প্ৰতিবিম্ব উৎপন্ন হৈছে গতিকে এই প্ৰতিবিম্বটো হ'ব সৎ প্ৰতিবিম্ব তোমালোকক মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম সৎ প্ৰতিবিম্ব কেনেকুৱা হয় অসৎ প্ৰতিবিম্ব কেনেকুৱা হয় ঠিক আছে এইটো প্ৰথম কেছ হৈ গ'ল 2 নম্বৰ কথাটো হৈছে যদিহে লক্ষ্য বস্তু অসীম আৰু
যদিহে লক্ষ্যবস্তু অসীম আৰু চিৰ মাজত থাকে, চি আৰু অসীমৰ মাজত যদি থাকে তেতিয়াহ'লে অসীম আৰু চিৰ মাজত, তেতিয়া আমি কেনেকৈ আঁকিম এখন দাপোন? লক্ষ্যবস্তুটো আমি এতিয়া আঁকি দেখুৱাব লাগিব। চিটো তোমালোকে উলিয়াই ল'লা, এফটো তোমালোকে উলিয়াই ল'লা, তাৰপিছত এফ বিটো উলিয়াই ল'লা। এতিয়া আমি লক্ষ্যবস্তুটো আঁকিব লাগিব, কাৰণ ইয়াত দেখুৱাব লাগিব চি আৰু অসীমৰ মাজত। এইটো লক্ষ্যবস্তু, ধৰি লৈছো নাম এটা দি দিছো এ বি। এতিয়া ইয়াৰ পৰা এডাল আমি ৰশ্মি ল'লো, সমান্তৰালভাৱে মুখ্য অক্ষৰ এই ফ'কাছৰ মাজেদি গুচি যাব। আৰু এডাল ৰশ্মি ল'ব পাৰো আমি ফ'কাছৰ মাজেদি, বা তুমি পলতো ল'ব পাৰা, বা চি মাজেদি অহা ৰশ্মিডালো ল'ব পাৰা। তাৰপিছত এইটো এনেকৈ তোমালোকে স্কেল আৰু কম্পাছেৰে আঁকিবা। মই জাষ্ট তোমালোকক এটা মানে ৱে দেখুৱাইছো কেনেকৈ ধৰণে আঁকিব পাৰি। এতিয়া কটাকটি ক'ত কৰিলে? ইয়াত কৰিছে, গতিকে এইখিনিতে প্ৰতিবিম্ব গঠন হ'ব। সঁচা সঁচিকে কটাকটি কৰিছে প্ৰতিফলিত ৰশ্মিয়ে, গতিকে ইয়াত সৎ প্ৰতিবিম্ব হ'ব। সৎ প্ৰতিবিম্ব সদায় ওলোটা হ'ব আৰু চিধা আঁচ এডালেৰে বুজাব লাগিব। তো এইটো যদি এ বিটো লক্ষ্যবস্তু হয় তেতিয়াহ'লে এইটোক মই নাম দিম এ ডেছ বি ডেছ। তো এ ডেছ বি ডেছ হৈ গ'ল প্ৰতিবিম্ব আৰু এ বি হৈছে লক্ষ্যবস্তু। চ' এতিয়া লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বটো সৰু হ'ব। মোৰ তাত যদিও প্ৰায় সমানেই লাগিছে, কিন্তু এইটো সৰু হ'ব। আৰু এ ডেছ বি ডেছ প্ৰতিবিম্বটো এ বিতকৈ সৰু হ'ব, মানে প্ৰতিবিম্ব লক্ষ্যবস্তুতকৈ সৰু হ'ব। স্থান হ'ব, প্ৰতিবিম্বৰ স্থান হ'ব এফ আৰু চিৰ মাজত, আৰু সৎ প্ৰতিবিম্ব গঠন হ'ব। তো নেক্সটটো হ'ল 2 নম্বৰটো হৈ গ'ল। 3 নম্বৰটো হ'ব এতিয়া যদিহে যদিহে লক্ষ্যবস্তু চিত থাকে, চিত যদি থাকে, লক্ষ্যবস্তু ক'ত আছে? চিত। তো তেতিয়াহ'লে আমি কি কৰিব লাগিব? লক্ষ্যবস্তুটো আমি ৰাখিব লাগিব চি। এইটো পি হ'ল। চি তোমালোকে একজেক্টলি চি পজিশ্যন উলিয়ালা, এফৰ পজিশ্যন উলিয়ালা। তুমি লক্ষ্যবস্তুটো চিত বহাই দিবা, লক্ষ্যবস্তু চিত বহাই দিবা। এতিয়া তুমি ৰুল এপ্লাই কৰি পেলাই যদি আঁকা, ধৰা এডাল ৰশ্মি গ'ল এনেকৈ এইফালেদি আহিলে, দেন আৰু এটা তুমি পললে ল'ব পাৰা, মানে মেৰুলে ল'ব পাৰা, তাৰপিছত এনেকৈ আহি তো কটাকটি কৰি পেলাই চিতে এটা প্ৰতিবিম্ব উৎপন্ন হ'ব। আৰু প্ৰতিবিম্ব যদি মই লক্ষ্যবস্তু এ বি বুলি কৈছোঁ, প্ৰতিবিম্ব বি ডেছ এ ডেছ, এইটো বি ডেছ হ'ব আৰু এইটো এ ডেছ হ'ব। উল্টা প্ৰতিবিম্ব হ'ব, সঁচা সঁচি কটাকটিৰ ফলত হৈছে। গতিকে এই প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব, বি ডেছ এ ডেছ, এই প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব হ'ব আৰু ই এ বিৰ সমান হ'ব। মানে লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ ইয়াত সমান হ'ব। ভালকে আঁকিবা, ওলাই যাব। দেন নেক্সট আহিলে 4 নম্বৰ ডায়েগ্ৰামটোত হ'ব যদি লক্ষ্যবস্তু চি আৰু তোমালোকে যদি ৰুলবিলাক ফ'ল' কৰা তেতিয়াহ'লে ধুনীয়াকৈ বস্তুখিনি ওলাই যায়। গতিকে মই আৰু সেইটোত ইমানখিনি টাইম দি থকা নাই। 4 নম্বৰ ডায়েগ্ৰাম হয়, যদি তুমি স্কেল কম্পাছ সকলো ব্যৱহাৰ কৰা একদম সুন্দৰভাৱে তোমাৰ প্ৰতিবিম্ব ওলাব, একো প্ৰব্লেম নাই। চিটো খালি ভালকৈ উলিয়াই ল'বা, এফটো ভালকৈ উলিয়াই ল'বা। যদি লক্ষ্যবস্তু চি আৰু আৰ মাজত, চি আৰু এফৰ মাজত যদি থাকে, চি আৰু এফ, গতিকে এবাৰ এইটো মেৰু, এইখিনিতে চি এফ, এইবিলাক চব শুদ্ধকৈ উলিয়াবা। মই যিহেতু আন্দাজত উলিয়াইছোঁ, এনেই তোমালোকক দেখুৱাবলৈ, গতিকে ঠিক ঠাককৈ ইয়াত তোমাৰ একদম এপ্ৰপ্ৰিয়েট হোৱা নাই। তোমালোকে ভালকৈ কৰিবা, ভালকৈ বহাবা, তেতিয়া একদম শুদ্ধকৈ ওলাব। এতিয়া মই লক্ষ্যবস্তুটো ৰাখিম ইয়াত এ বি মই ইয়াত ৰাখিম চি আৰু এফৰ মাজত। এডাল ৰশ্মি এনেকৈ আহিলে ফ'কাছৰ মাজেদি যাব প্ৰথম ৰুল মতে। দ্বিতীয়টো হ'ব ফ'কাছৰ মাজেদি আহিলে ধৰি লৈছোঁ, তেতিয়াহ'লে সি এনেকৈ কৰি গুচি গ'ল। এতিয়া কটাকটি কৰিছে যোনটো জেগাত, সেইটো জেগাত প্ৰতিবিম্ব গঠন হ'ব। এইখিনি মানত প্ৰতিবিম্বটো গঠন হ'ব। আৰু এতিয়া প্ৰতিবিম্বৰ নাম দিছোঁ এ বি, এ ডেছ বি ডেছ। প্ৰতিবিম্ব আকাৰ লক্ষ্যবস্তুৰ আকাৰ কম্পেৰিজনত ডাঙৰ হ'ব। আৰু মোৰ বেকা হৈছে যদিও তোমালোকে চিধাকৈ আঁকিবা, এডাল মোৰ বেকা হৈছে আকাৰটো। মই তোমালোকক কৈ আছোঁ, মই জাষ্ট ৰাফকৈ দেখুৱাই আছোঁ। এইটো ধৰা চি বিন্দু, ইয়াত মই প্ৰতিবিম্বটো, এক মিনিট ৰ'বা,
প্ৰতিবিম্ব ইয়াত গঠিত হ'ব এইখিনিতে কটাকটি কৰিছে গতিকে প্ৰতিবিম্ব ইয়াত গঠন হ'ব সিধা আছে কিবা প্ৰতিবিম্ব সদায় সিধা কন্টিনিউয়াস লাইন দি দেখুৱা হয় আৰু এটো AB আৰু প্ৰতিবিম্ব হৈ গ'ল A ডেশ B ডেশ তোমালোকে প্ৰতিবিম্ব দেখিছা C বাহিৰত C আৰু অসীমৰ মাজত গঠন হৈছে এটো সৎ প্ৰতিবিম্ব উল্টা হৈছে গতিকে সৎ প্ৰতিবিম্ব সদায় সিধা লাইনেৰে দেখুৱাবা আৰু স্থান হৈছে C আৰু অসীমৰ মাজত প্ৰতিবিম্বৰ স্থান ঠিক আছে আকাৰ হ'ব লক্ষ্য বস্তুৰ কম্পাৰিজনত ডাঙৰ দেন নেক্সট হৈছে 5 নম্বৰ ডায়াগ্ৰামটো হ'ব 5 নম্বৰ যদি লক্ষ্য বস্তু C F ত থাকে F ত যদি থাকে তেতিয়ালে প্ৰতিবিম্ব উৎপন্ন হ'ব অসীমত এটো যদি প্ৰতিবিম্ব লক্ষ্য বস্তু যদি এটো হৈ গ'ল 5 নম্বৰ ডায়াগ্ৰাম লক্ষ্য বস্তু ক'ত আছে F ত তেতিয়ালে U ইকুৱেল টু কি হ'ব U ইকুৱেল টু স্মল f ফোকাস দৈৰ্ঘ্য এতিয়া এনেকে এটো হৈ গ'ল মেৰু C আৰু F এইবিলাক সব ভালকৈ উলিয়াই লবা তাৰ পিছত আমি এতিয়া ফোকাসত আমি লক্ষ্য বস্তুটো বহাম এনেকে লক্ষ্য বস্তু বহালা নাম দিলা AB ইয়াৰ পৰা এটা ৰশ্মি এনেকে আনিলা ফোকাসৰ মাজেদি যাব গতিকে এই লক্ষ্য বস্তুটো ভৰিটো চুই যাব বুলি আমি ক'ব পাৰো তাৰ পিছত এটা ৰশ্মি তুমি মেৰুলে ল'ব পাৰা এতিয়া এই এংগেলটো আৰু এই এংগেলটো সমানকে আঁকিব লাগিব সমানকে আঁকিলে তুমি দেখিবা এই ৰশ্মি দুডাল সমান্তৰাল পাবা অৰ্থাৎ ইহতে গৈ পেলাই এইখিনি অকমান মোৰ বেকা হৈছে অকমান সিধা আঁকিব লাগিছিলে এনেকে ইহতে এই দুডাল গৈ পেলাই অসীমত ক'বাত লগ পাব বুলি আমি ধৰি লম গতিকে প্ৰতিবিম্ব গঠন হ'ব অসীমত সৎ প্ৰতিবিম্ব হ'ব কাৰণ ইহতে গৈ পেলাই অসীমত লগ পাব তো সৎ প্ৰতিবিম্ব হ'ব বৃহৎ আকৃতিৰ প্ৰতিবিম্ব হ'ব বা আমি একচুয়ালি ভালকৈ দেখা নাপাও এই প্ৰতিবিম্বটো বহুত দূৰত উৎপন্ন হয় গতিকে ফোকাসত যদি লক্ষ্য বস্তু থাকে তেতিয়ালে প্ৰতিবিম্ব গঠন হ'ব অসীমত আৰু বহুত ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব যে লাষ্ট যেটো ডায়াগ্ৰাম হ'ব হেতু হ'ব যদি প্ৰতিবিম্ব যদি লক্ষ্য বস্তু F আৰু P মাজত থাকে 6 নম্বৰ ডায়াগ্ৰাম যদি প্ৰতিবিম্ব 6 নম্বৰ ডায়াগ্ৰাম যদি লক্ষ্য বস্তু কাৰ মাজত থাকিব এতিয়া F আৰু P ৰ মাজত F আৰু P ৰ মাজত যেতিয়া থাকিব তেতিয়া কেৱল আমি অসৎ প্ৰতিবিম্ব পাম এতিয়ালৈকে যিমান কেটা প্ৰতিবিম্ব তোমালকে দেখিলা সকলো সৎ প্ৰতিবিম্ব দেখিলা এতিয়া তোমালকে দেখিবা অসৎ প্ৰতিবিম্ব তো এটো হৈছে P এটো হৈছে F মই এনে ধৰিছো তোমালকে শুদ্ধকে ধৰি লবা ইয়াত মই লক্ষ্য বস্তু এটা ৰাখিলো কাৰ মাজত P আৰু F ৰ মাজত একিনতে মই লক্ষ্য বস্তু এটা ৰাখিলো AB এতিয়া এইফালে ৰশ্মিডাল এনেকে গ'ল ফোকাসৰ মাজেদি গুছি যাব ঠিক তেনেকে মই এটা ধৰা ইয়ালে ললো মেৰুলে ললো এটা ৰশ্মি তাৰ পিছত সমান এই কোণটো আৰু ইয়াৰ লগত কোণটো আমি সমান কৰি আঁকি ললো আঁকিলে এতিয়া চোৱা এইফালে হতে অপসাৰী হৈ গ'ল বাহিৰ যাব যিমান দূৰলে যাব এই ৰশ্মি দুডালৰ মাজত দূৰত্ব বাঢ়ি যাব গতিকে হতে এইফালে লগ কেতিয়াও নাপায় আমি হতক যদি পিছফালে মানে বহাই দিও তেতিয়াহলে আমি দেখিম ইহতে কোনবা এটা বিন্দুত গৈ লগ পাইছে সিধা স্কেলেৰে বহাই দিবা দেখিবা কোনবা এটা বিন্দুত লগ পাইছে গতিকে এই বিন্দুটোত গৈ পেলাই ইহতৰ প্ৰতিবিম্ব উৎপন্ন হ'ব আৰু এই প্ৰতিবিম্বটো যেহেতু সঁচাসিকে কটাৰ ফলত উৎপন্ন হোৱা নাই দেখাত লাগিছে মাত্ৰ ইহতে লগ হৈছে নিচিনা গতিকে এই প্ৰতিবিম্বটো হ'ব অসৎ প্ৰতিবিম্ব আৰু এই প্ৰতিবিম্বটো মই ডটেড লাইনেৰে বুজাব লাগিব আৰু থিয় প্ৰতিবিম্ব গতিকে তাৰছিল ওপৰফালে এটো আসলে AB ইয়াৰ নাম দি দিও A ডেশ B ডেশ প্ৰতিবিম্ব A ডেশ B ডেশ তোমালকে দেখিব পালা এইটোৱে মাত্ৰ থিয় প্ৰতিবিম্ব হৈছে আগৰখিনি গুটেখিনি উল্টা হৈছিলে তো গতিকে থিয় প্ৰতিবিম্ব গঠন হ'ব কেৱল মাত্ৰ লক্ষ্য বস্তু যদি ফোকাস আৰু P মাজত থাকে মানে ফোকাস আৰু মেৰুৰ মাজত যেতিয়া আমি লক্ষ্য বস্তুটো স্থাপন কৰিম বা ৰাখিম তেতিয়া আমি যেটো প্ৰতিবিম্ব পাম হেতু হ'ব অসৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব সদায় সিধা হয় থিয় হ'ব আৰু দেখিছা তোমালকে লক্ষ্য বস্তুৰ তুলনাত প্ৰতিবিম্বৰ আকাৰ বহুত ডাঙৰ হয় গতিকে যেতিয়া আমাৰ মেকআপ কৰাৰ প্ৰয়োজন হয় বা কোনবাই দাড়ি কুৰাৰ প্ৰয়োজন হয় মুখখন যেতিয়া আমি ডাঙৰকৈ দেখাৰ প্ৰয়োজন হয় তেতিয়া আমি আমাৰ মুখখন অবতল দাপোন এখনৰ ফোকাস আৰু মেৰুৰ মাজত ৰাখিব লাগিব তেতিয়া আমি আমাৰ মুখখন ডাঙৰকৈ দেখিম আৰু সিধাকে দেখিম আৰু বাকি যিখিনি আগৰখিনি দেখিলো আমি
প্ৰত্যেকটো ক্ষেত্ৰতে আমি ক'ৰবাত সৰু প্ৰতিবিম্ব পাইছোঁ, ক'ৰবাত সমান প্ৰতিবিম্ব পাইছোঁ, ক'ৰবাত ডাঙৰ প্ৰতিবিম্ব পাইছোঁ, কিন্তু চবতে আমি উল্টা প্ৰতিবিম্ব পাইছোঁ। গতিকে আমাৰ যিটো কামত অহা মানে কণ্ডিশ্যন সেইটো হৈছে যে আমি যদি কামত অহা বুলি কিয় কৈছোঁ, যদি চিধা প্ৰতিবিম্ব গঠন নহয় তেতিয়াহ'লে আমাৰ কাৰণে এইটো অসুবিধা হৈ যায় বুজিবলৈ। গতিকে চিধা প্ৰতিবিম্ব এটা আৰু ডাঙৰকৈ যদি দেখা প্ৰতিবিম্ব এটা আমাক লাগে, তেতিয়াহ'লে আমি আমাৰ লক্ষ্য বস্তুটো, এইটো মুখেই হওক বা তোমাৰ বেলেগ কিবা এটা বস্তুকে তুমি ডাঙৰকৈ চাব বিচাৰিছা, তেতিয়াহ'লে তুমি ৰাখিব লাগিব তাক ফ'কাছ আৰু মেৰুৰ মাজত। তো এই ভিডিঅ'টোত মই প্ৰতিবিম্বখিনি ডিছকাশ্যন কৰিলোঁ। নেক্সট ভিডিঅ'টোত মই আকৌ তাৰ বাকী অংশখিনি আগবঢ়াই লৈ যাম। আশা কৰোঁ তোমালোকে মোৰ ভিডিঅ'খিনি চাই ভাল পাইছা। ছাবস্ক্ৰাইব কৰিবা আৰু মোৰ লগত জড়িত হৈ থাকিবা। থেংক ইউ ছ' মাছ।